নমস্কাৰ অসমীয়া বোৱাৰী পাকঘৰলৈ মই বৰ্ণালীয়ে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাম বইল চিকেন, তাকো বনাম প্ৰেছাৰ কুকাৰত। এটা টিফিন বাটিত মই মাংসখিনি দি কেনেকৈনো ভাপত দিম চাওঁ বলকচোন। আজি মই মুৰ্গী মাংস এটা টিফিন বাটিত কুকাৰত দি বইল কৰিম। এয়া মই লৈছোঁ অলপমান মুৰ্গী মাংস, এটা ডাঙৰ সাইজৰ আলু সৰু সৰুকৈ কাটি লৈছোঁ, এটুকুৰা নেমু, দুটা কেঁচা জলকীয়া, পিঁয়াজ মই দুটা কাটিছোঁ, তাৰে এটা মিহিকৈ কাটি লৈছোঁ, এটা দুফাল কৰিছোঁ। কি কৰিম গম পাব অলপ পিছত। দুটা সৰু সাইজৰ বিলাহী লৈছোঁ, অলপমান মই বঙালী ধনিয়া লৈছোঁ, এইখিনি মান ধনিয়া বুলিও কয়, আৰু অকণমান নিমখ। এতিয়া মই মাংসখিনি অকণমান নেমু চেপি দিম। এয়া নেমু চেপি দিছোঁ, তাতে মই এচামুচমান নিমখ দিম। এয়া নিমখ দিছোঁ। এতিয়া মই এইখিনি খুব ভালকৈ সানি ল'ম। এতিয়া এইখিনি মই এনেকৈ সানি অলপ সময় থৈ দিম। সেইখিনি সময়ত মই এতিয়া মছলাখিনি ৰেডি কৰি ল'ম। এতিয়া এডাল লোহাৰ শলাত মই পিঁয়াজ দুটুকুৰ, দুফাল কৰি থোৱা পিঁয়াজ দুটুকুৰ পুৰিবলৈ লৈছোঁ। এয়া দেখিছে, আৰু কেঁচা জলকীয়া এটা পুৰি দিম আৰু এটা কেঁচাই দিম, আৰু বিলাহী দুটাও এইদৰে লোহাৰ শলাত মই পুৰি ল'ম। এয়া চাওক মই এইদৰে পুৰিছোঁ। হৈ গৈছে, এয়া হৈ গ'ল। এতিয়া মই এখন চুৰি লৈ এইখিনি শলা ডাবাৰ পৰা উলিয়াই ল'ম। এয়া বিলাহীকেইটাৰ ক'লা ছালখিনি মই আঁতৰাই দিলোঁ। গৰম তথাপিও মানে আঁতৰাইছোঁ আৰু কিবাকে। ইয়াৰ পিছত মই এতিয়া ইয়াত পিঁয়াজ, পুৰি লোৱা পিঁয়াজ দুটুকুৰ আৰু অলপমান বঙালী ধনিয়া আৰু পুৰি লোৱা জলকীয়াটো অকণমান থেতেলিয়াই ল'ম। এয়া চাওক পিঁয়াজ আৰু ধনিয়া থেতেলিওৱা হৈ গ'ল। ইমানকৈ থেতেলিয়ালে হ'ব, বেছি গুড়ি কৰিব নালাগে। তাৰপিছত মই এতিয়া বিলাহীকেইটা মই এয়া মিহিকৈ কাটি লৈছোঁ। এয়া কাটি ল'লোঁ বিলাহী। এতিয়া মই হাতেৰে অকণমান মোহাৰি দিছোঁ। এতিয়া মই ইয়াতে মাংসখিনিতে বিলাহীখিনি যোগ দিলোঁ, খুন্দি লোৱা ধনিয়া আৰু পিঁয়াজখিনি যোগ কৰি দিলোঁ, কাটি লোৱা সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনিও ইয়াতে যোগ দিলোঁ, এইটো কেঁচা জলকীয়া সেইটোও দিলোঁ, আৰু অকণমান মান ধনিয়া দি দিছোঁ। অকণমান থৈছোঁ, যেতিয়া মাংসখিনি পূৰা বইল হ'ব খোৱাৰ আগতে এইকণ মই তাতে দি ল'ম। আৰু ইয়াতে সৰু সৰুকৈ কাটি লোৱা আলুকেইটাও দিলোঁ। সোৱাদ অনুযায়ী আৰু অকণমান নিমখ দিছোঁ, অকণমান মিঠাতেল দিম। এয়া 1 চামুচমানৰ জোখাৰে এয়া মিঠাতেল দিলোঁ। এতিয়া খুব ভালকৈ এইখিনি মই সানি ল'ম। খুব ভালদৰে মিহলি কৰিব লাগিব। এয়া গোটেই বস্তুখিনি মই খুব ভালদৰে সানি ল'লোঁ। মিডিয়াম সাইজৰ টিফিন বাটি, ইয়াতে মই এতিয়া গোটেই বস্তুখিনি ভৰাই দিম। এয়া দেখিছে খুবেই সুন্দৰ হৈছে। মই 15 পিচমান মাংস দিছোঁ। আপোনালোকে যদি ইয়াতকৈ বেছিকৈ দিয়ে টিফিন বাতিটো অকণমান ডাঙৰ ল'ব। মই মিডিয়াম সাইজৰ টিফিন বাতি লৈছোঁ। ইয়াতে অকণমান পানী দি দিছোঁ। আৰু এতিয়া মই ইয়াত খপটো বন্ধ কৰি দিম। এতিয়া কুকাৰত মই অকণমান পানী দি লৈছোঁ, খালি কুকাৰটো বহোৱা নাই। এতিয়া ইয়াতে মই ষ্টেণ্ডডাল বহাই দিম। এতিয়া মই ইয়াত টিফিন বাতিটো ইয়াতে বহুৱাই দিছোঁ আৰু খপটো বন্ধ কৰি দিছোঁ। মই মোৰ কুকাৰত 4-5টা হুইচেল দিওঁ, আপোনালোকে 3-4টা দিব, আৰু হাই ফ্লেমতে দিছোঁ। এইদৰে বনাই খাব, খুবেই ভাল লাগিব। কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া টিফিন বাতিটো ইয়াৰ পৰা উলিয়াই আনিম। খুব গৰম,
সাৱধানেৰে উলিয়াব লাগিব। মই কাপোৰ এখনেৰে ধৰি উলিয়াইছোঁ। অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া মই খুলিম এইটো। এখন চুৰিৰে খুলিব ট্ৰাই কৰিছোঁ। এয়া সহজতে খুলি আহিলে। এয়া চাওক, আমাৰ বইল চিকেন ৰেডি। খুব ধুনীয়া গোন্ধ এটা আহিছে আৰু খাবলৈ খুব টেষ্টি হয়। আপোনালোকেও বনাই চাবচোন। এয়া চাওক, আমাৰ বইল চিকেন ৰেডি হৈ গ'ল। ইয়াতে মই এতিয়া কাটি থোৱা ধনিয়াখিনি মই এতিয়া ইয়াতে দি দিম। এয়া বঙালী ধনিয়াহে দেই। ইয়াৰ গোন্ধটো খুবেই ভাল লাগে। আপোনালোকেও এনেকৈ দি চাব। এইটো হেল্ডি ৰেচিপি হয়। যদিও বইল কৰিছোঁ, অলপো নুগোন্ধাই। খুবেই ভাল লাগে খাই। খুব ধুনীয়া গোন্ধ এটাহে আহে। আপোনালোকে বনাই চাব, ল'ৰা ছোৱালীক বনাই খুৱাব আৰু কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব আৰু প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।